এইটো মোৰ নতুন চেনেল হয় আৰু এইটো মোৰ নতুন ব্লগ হয় আৰু ফাৰ্ষ্ট ব্লগ হয়। কিবা ভুল হ'ব পাৰে, সকলোৱে যেন ক্ষমা কৰে কিবা যদি ভুল হয়, আৰু মোৰ চেনেলটো আগুৱাই লৈ যাবলৈ সহায় কৰে। আৰু এতিয়া মই গৰম পানী খাম। ব'লক মোৰ ব্লগটো এনেকৈয়ে আৰম্ভ কৰোঁ। ৰাতিপুৱা আচলতে মই চাহ নাখাওঁ, সেইকাৰণে মই গৰম পানী খাওঁ। এগিলাচ বা দুগিলাচ, কেতিয়াবা 3 গিলাচো খাওঁ। আৰু এতিয়া মই বাকী কামবোৰ কৰা নাই, কামবোৰ কৰি দিম। আৰু এতিয়া 8টা বাজিছে, উঠোতে দেৰি হ'ল। উঠিছোঁ ঠিকেই, কিন্তু মোৰ ভাল লগা নাছিলে গাটো, সেইকাৰণে বহি আছিলোঁ। এতিয়া মই কামবোৰ কৰি আপোনালোকৰ লগত ব্ৰেকফাষ্টৰ সময়ত লগ পাই আছোঁ। মোৰ গা ধোৱা হৈ গ'ল আৰু মই এতিয়া ব্ৰেকফাষ্ট বনাম। তাৰে অলপ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। ইমান ভালকৈ বনাব নাজানো, জাষ্ট অলপ দেখাম আৰু। ব'লক মই এইখিনি বনাই লওঁ, তাৰপিছত আকৌ খোৱাৰ সময়ত লগ পাই আছোঁ। আমি তেজপাত দিলোঁ। পুৰি বনোৱা হৈ গ'ল, পুৰি খাই লওঁ। খাই আপোনালোকৰ লগত দুপৰীয়া মই ভাত বনাওঁতে আকৌ লগ খাম। পুৰিকেইখন কিন্তু একেবাৰে কৰকৰীয়া, নাহাঁহিব কিন্তু। মই নাজানো ভালকৈ বনাবলৈ, পুৰি মই ভালকৈ বনাবই নাজানো। মই একো ভালকৈ বনাব নাজানো, কিন্তু সেয়াই ইউটিউবৰ পৰা চাই থুলমূলকৈ বনাওঁ আৰু সেয়াই আপোনালোকৰ আগত আগলৈও শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। যি বনাওঁ তাকে দেখাম। আৰু পিছফালৰ চাউণ্ডটো যোনটো ওচৰত বিল্ডিং বনাই আছে, সেইকাৰণে বহুত কিবা আৱাজ হৈ আছে, ডিষ্টাৰ্ব পাই আছে, কিন্তু হ'লেও ভিডিঅ' বোলো আজি আপলোড কৰিমেই, সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। আৰু মই এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ, আৰু মই এতিয়া দুপৰীয়া লগ পাম। এতিয়া ভাত বনাবলৈ পাকঘৰত আহিছোঁ। কণী আলু তৰকাৰী বনাম, ইয়াত বহাই থৈছোঁ। আৰু মৰিচা শাক বনাম। কোনে কোনে খাই ভাল পায় ক'ব। মৰিচা শাক, কণী আলু তৰকাৰী, এইফালে চাউল ধুই থৈ দিছোঁ। আৰু শাকখিনি কাটি লওঁ। ভাত হৈ গ'ল, ভাত খাব লৈছোঁ। তৰকাৰী হৈ গ'ল।
বাতিত লোৱালৈ চিষ্টেম নাই, ডাইৰেক্ট কাহি ষ্টাইলত একো কথা ক'ব নাজানো, গজম গজম কথা কওঁ মই। খাবা নেকি জানো? খা ন মানুহ ব্লগটো চাই নাহাঁহিব, গজম গজম কথা কোৱা মানুহ হয়। খোৱা টেষ্টটো নকওঁ, মই নিজৰ টেষ্ট মই নিজে কেনেকৈ কম। খাই কেনেকুৱা লাগিছে মই ক'ব নোৱাৰোঁ, কাৰণ মই নিজে বনোৱা, মোৰতো ভাল বুলি কমেই। কেতিয়াবা আপোনালোকৰ সময় মিলিলে মাতি খুৱাম। ঠিক আছে, খাওঁ। খাই গেৰেলা মাৰিলে পেটটো ভিজৈ বনাই খাবলৈ লৈ যাওঁ। আজিলৈ ইমানখিনিতে সামৰণি মাৰিছোঁ। কথা ক'লে লাগি লাগি ধৰিছে, কৈছোঁৱে আপোনালোকক কেমেৰাৰ আগত কথা কোৱা মোৰ একেবাৰে অভ্যাস নাই। হ'ব আৰু অভ্যাস, এতিয়া যিহেতু কথা পাতিবই লাগিব আপোনালোকৰ লগত। ঠিক আছে, বাই। কাইলৈ আকৌ এটা নতুন ব্লগ এটা লৈ আহিম।